ওকে ৰাইজ, আজি আছে আমাৰ ঘৰত পুথিপাত। তাৰ আয়োজন কেনেদৰে কৰিলোঁ আপোনালোক দেখুৱাই দিছোঁ। ৰাতিপুৱাই বুটখিনি ভিজাই ল'লোঁ আৰু মগুখিনি ধুই ল'লোঁ। তাৰপিছত এপিনে আছিলে আমাৰ ছাগলীৰ পোৱালিকেইটা আৰু ফল মূল যিমান যি আছিলে গোটেইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এটা বস্তু দেখুৱাইছোঁ, মানে এই যে কলহটো, এইটো দেউতাই মোক সৰুতে আনি দিছিলে, এতিয়াও আছে। এইপিনে দেউতাই মোক যোগাৰ কৰি দিছে নাৰিকল কাটি, আপোনালোকেতো গমেই পায়, দেউতাই ধুনীয়াকৈ মোক সহায় কৰে। এইপিনে মাক ক'লোঁ অকণমান ৰেম্প ৱাক কৰিবলৈ, মায়ে ধুনীয়াকৈ ফেশ্বন দেখাই দিলে। তাৰপিছত এইপিনে মই ঘৰৰে আদা আনিবলৈ গ'লোঁ। বস্তুবিলাক ঘৰৰ হ'লে ভাল লাগে নহয়নে? পিছে আজিকালি চব কিনাই। এইপিনে অমিতাত পাৰিলে দেউতাই। তাৰপিছত এয়া আছিলে মামী আৰু এয়া মামাৰ ছোৱালীজনী, ইহঁতেও ধুনীয়াকৈ সহায় কৰি দিছে, সোনকালে আহিছে। আনফালে গোটেই বস্তুখিনি মই ৰেডি কৰি ৰাখি দিছোঁ। তাৰপিছত ককা আহি পালে আৰু ককা আহি ধুনীয়াকৈ পুথিপাত আৰম্ভ কৰিলে। আৰু এইপিনে চাহ খালোঁ। তাৰপিছত মানুহবোৰ আছিলে, এজনী মোৰ পেহী আৰু গোটেই গাঁৱৰ মানুহবিলাক আছিলে। আৰু এয়া আছিলে আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকল। আৰু কিবা এখন পাতিলে মানে আমাৰ ইয়াতে গোটেই বাচ্ছা পাৰ্টি ভৰ্তি হৈ যায়। আজিও তেনেকুৱাই হ'ল। বাৰু আজিলৈ